নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ ওচৰত এটা বৰ ধুনীয়া ভিডিঅ' লৈ আহিছোঁ সেয়া হৈছে এটা ৰেচিপি ভিডিঅ' আৰু সেয়া ৰেচিপি হৈছে মোৰ মাৰ হাতৰ মিঠা বগৰীৰ আচাৰ সকলোৰে হেনো বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ আহকচোন আপোনালোককো বোলো দেখাওঁ মোৰ মায়েনো মিঠা বগৰীৰ আচাৰ কেনেকৈ বনায় বলক তেন্তে আৰম্ভ কৰোঁ এয়া হৈছে গুড় মায়ে গুড়খিনি কেৰাহীটোত দি আছে আৰু এয়া হৈছে বগৰী জনাবচোন বগৰী খাই কোনে কোনে ভাল পায় মোৰ বগৰী হেনো বৰ প্ৰিয় একদম নিমখ জলকীয়া দি পেলাই খায়ো যে কি মজা লাগে নহয়নে আৰু এয়া গুড়খিনিত পানী দি দিয়া হৈছে যিহেতুকে উতলিব লাগিব সেনেকৈ মিহলাই দিয়া হৈছে গুড় আৰু পানী আৰু তাত অকণমান নিমখো দিয়া হৈছে সোৱাদ অনুসৰি সোৱাদটো হেনো বৰ ভাল হ'ব আৰু এতিয়া এইখিনি হৈছে মছলা জ্বলাৰ গুড়ি আৰু জিৰা গুড়ি ঘৰতে প্ৰস্তুত কৰা হৈছে মায়ে এইখিনিয়ে মছলা ব্যৱহাৰ কৰিছে অন্য বেছি মছলা ব্যৱহাৰ কৰা নাই আৰু মিহলাই দিছে ধুনীয়াকৈ আৰু মিহলোৱাৰ পিছত ইয়াতে সেই বগৰীখিনি দি দিয়া হৈছে বগৰীখিনি দি দিয়াৰ পিছত বগৰীখিনি যেতিয়া অকণমান সিজা নিচিনা হ'ব আৰু মিশ্ৰণটো ঠিক এনেকুৱা হ'ব তেতিয়াই গম পাব যে আমাৰ খুব কম সময়ৰ ভিতৰতে হোৱা মিঠা বগৰীৰ আচাৰ তৈয়াৰ আৰু দেখিছেনে দেখিবলৈ কিমান যে সোৱাদ হৈছে আচলতে দেখাতে নহয় খাবলৈও বৰ সোৱাদ লাগিছিলে জানে আপোনালোকে চেষ্টা কৰি চাবচোন ঘৰত বনাই পেলাই আৰু এয়াই হৈছে মিঠা বগৰীৰ আচাৰ খুব টেষ্টি চিম্পল আৰু খুব সোনকালে হোৱা আৰু এইখিনি মিঠা বগৰী আচাৰ আপোনালোকে ৰুটি নতুবা ভাতৰ লগত যেনেকৈ ভাল পায় আপোনালোকে খাব পাৰে আৰু এইখিনি প্ৰিজাৰ্ভ কৰিও থ'ব পাৰিব এটা কাঁচৰ বৈয়ামত ধুনীয়াকৈ থৈ দিব আৰু এনজয় কৰিব জনাবচোন সকলোৱেনো কেনেকুৱা পালে ভিডিঅ'টো আৰু এবাৰ ঘৰত ট্ৰাই কৰি চাব আজিলৈ আহিছোঁ ধন্যবাদ